এতিয়া মই ইয়াতে এটা কথা ক'ম, আজি যেনিবা মই কাৰেণ্টৰ বিল দিব পৰা নাছিলোঁ, 1400 টকা মই দিবলৈ আছিলে, প্ৰায় 1450 টকা। কিন্তু কথা এটা হ'ল, তেওঁলোকে কাৰেণ্টটো কাটি দিলে বাৰু আজি, কিন্তু তই ইমান অকমান্য নেকি যে এইডাল যে এনেকৈ যে থৈ গ'ল। মই এতিয়া কি কৰিম কওকচোন বাৰু। এইপিনেদি এতিয়া মোক গাহৰি যায়, মানুহো যাওঁ, সেইটো টিউবেল আহিছে, টিউবেললৈ আহোঁ, এইপিনেদি আহোঁ। এতিয়া মই কি কৰিম কওকচোন বাৰু। তেওঁলোকে কি কাম কৰিলে সেইটো কওক। কাৰেণ্টটো 1400 টকা কাটিলে, মই এইটো কৈছিলোঁ যে 21 তাৰিখলৈকে মোক টাইম দিয়ক, কিন্তু তেওঁলোকে একো নকৰিলে, ক'লে যে 3 মাহ বোলে হয়। মই এতিয়া মোৰ ডিউ ডেটটো আছে 21 তাৰিখ। আৰু এইডাল দেখিছে নহয়, এইডাল মই এতিয়া লগাই দেখাইছোঁ, মই কাৰেণ্টৰ কাম জানো কাৰণে দেখাইছোঁ আৰু। হ'ব দেই, কি লগাব লাগিছিলে নো ইয়াতে? কি লগোৱা হ'লে ইয়াতে লাগিব লগাব লাগিছিলে, ব্লেক টেপ লগাই মেলি চব ফিটিং কৰি থৈ পিনি মানে সম্পূৰ্ণ ছেপাৰেট কৰিব লাগিছিলে। আৰু তাৰপৰা তেওঁলোকে এইডাল বা ওপৰত ক'ৰবাত মানে ৰাখি থ'ব লাগিছিলে। এতিয়া মানে কি বুলি কয়, এইভাগে যদি হয় এতিয়া আমি কিমান বিপদ। এতিয়া মই যেনিবা মই জানো, এতিয়া কিন্তু ছোৱালীজনী যদি এইপিনে পটককেনে গুচি যায়, তুমি আহিলা বুলিহে চাবলৈ হ'লেচোন ময়ে গম নাপালোঁ। মইতো চাবলৈ আহিলোঁ কাৰণেহে ময়ে গম নাপালোঁ। তেওঁলোক চৰকাৰী চাকৰিয়াল মানুহ, এনেকুৱা অকৰ্মণ্যভাৱে কাম কৰিব নালাগে আকৌ, হয় নাই? থৈ যায়, আমি এতিয়া কি কৰিম? ইছৰাম, ইয়াৰ অৱগত সাধাৰণ মানুহ সঁচাকৈ দেই, একোৱে গম নাপাওঁ এইবিলাক বিষয়ে। কাৰেণ্টৰ কামটো ইমান নাজানো, তুমি এতিয়া জানা বুলিহে। মই অকণমান জানো, বৰ বেছিও নাজানো, এনেই অকণমান জানো আৰু। এই কাৰেণ্টৰ ঘৰ কাৰেণ্টৰ বিলটো বহুত আহে বাৰু, মাহে বহুত আহে। আমাৰ অলৰেডি ইটো সিটো আছে, তথাপিও ইমান আহিব নালাগে। সেইটো বাৰু আমাৰ ভুল বাৰু, কিন্তু এনেকৈ থৈ যাব নালাগে তেওঁলোকে। এতিয়া কি ব্যৱস্থা কি কৰে সি তেওঁলোকক জনাবা। কি ব্যৱস্থা কৰে এইটো আইনে গম পাব।